নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হ'ল আছাম পুলিচত ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালীখিনিৰ বাবে। ময়ো তাৰে মাজৰে এজন। মোৰ আমাৰ চৰকাৰখনৰ পৰা দুটামান কথা জানিবলগীয়া আছে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। চৰকাৰখনে কি কৰি আছে আজি চাওক। 2018 চনৰ পৰা এটা ইণ্টাৰভিউ ভালকৈ পাতিব পৰা নাই। কোনোবাই ভাবিব এতিয়া এইবিলাক এনেই বকি আছে। ৰ'ব এইখন হৈছে মোৰ আছাম পুলিচৰ এডমিট কাৰ্ড, আৰু এইখন হৈছে কোৱালিফাইড হোৱা এখন লিষ্ট। ভালকৈ চাওক একবাৰ। তাত মই কোৱালিফাইড হৈছিলোঁ 5/10/2020 মোৰ ইণ্টাৰভিউটো হৈছিল। গমটো পাই চাগে কি কাৰণে ইণ্টাৰভিউটো বন্ধ হৈছিল। খেলিমেলিবিলাক এইখনত আছে। মোৰ হাইটটো আছে আপোনাৰ চাওক, ইয়াতে 170 আছে, 170.70। তাৰপিছত চেষ্টটো আছে নৰ্মেল 80.50, আৰু ফিট আছে 86.70। গতিকে আমাৰতো গোটেইখিনি ঠিকেই আছিলে। কিছুমানৰ মিলা নাছিলে, তাক মিলাই দিছিলে। তাৰ কাৰণে ইণ্টাৰভিউটো বন্ধ কৰি দিয়া হৈছে। যিখিনি আমি হ'ব লাগে যোগ্য, সেইখিনি কাৰণেতো অকণমান চাওক। যেনেকৈ ধৰক SI কেলেংকাৰী হৈছিলে, তাৰ কেইদিনমান পিছতে আকৌ SI নিযুক্তি দিলে পৰীক্ষা পাতি। গতিকে এইটো কিয় কৰিব পৰা নাই চৰকাৰখনে? আৰু চৰকাৰখনৰ এতিয়ালৈকে চকুত পৰা নাই নেকি? যিখিনি ল'ৰা ছোৱালী দিনে ৰাতি কষ্ট কৰি আছে, ইণ্টাৰভিউৰ কাৰণে দৌৰি আছে, সেইখিনি চকুত পৰা নাই নেকি এতিয়ালৈকে? বহুত ল'ৰা ছোৱালীয়ে বহুত সপোন দেখি আছে এইটোৰ কাৰণে, ইণ্টাৰভিউটোৰ কাৰণে। গতিকে সেই ল'ৰা ছোৱালীখিনিৰ বা মোৰ সপোনবিলাক পূৰণ নহ'ব নেকি কেতিয়াবা? এই চৰকাৰখনক এটা কথা সুধিব বিচাৰোঁ যে যদি পাতিব নোৱাৰে ইণ্টাৰভিউটো, তেতিয়াহ'লে কৈ দিয়ক যে আমি ইণ্টাৰভিউ আৰু পাতিব নোৱাৰোঁ, আমি চাকৰি দিব নোৱাৰোঁ। তেনেহ'লে আমি এইবিলাক আৰু এতিয়া আশাটো বাদ দিম। আৰু যদি ইণ্টাৰভিউটো হ'ব বা কেতিয়া হ'ব, যদি আমাক অফিচিয়েল নটিচ এখন দিয়ে, তেতিয়াহ'লে আমি অলপ আৰু যিমানখিনি কৰিছিলোঁ তাতকৈ বেছি ভালকৈ প্ৰেক্টিচ কৰিব পাৰিম। বা প্ৰেক্টিচটো আমি সদায় কৰিয়ে আছোঁ। এতিয়া আকৌ যিটো দেখিব পাইছোঁ, লকডাউন চাগে আকৌ হ'ব। লকডাউন হ'লেতো আৰু ইণ্টাৰভিউ 2-3 মাহ আৰু নহ'বই। মই এটা কথা সুধিব বিচাৰোঁ। যেতিয়া অসমত ইলেকশ্যন হৈছিলে, তাৰে এমাহটো আগত কৈ দিছিল যে অসমত কৰোণা নাই, মাস্ক নিপিন্ধিলেও হয়, এইবিলাক কথা কৈছিল। এতিয়া নিৰ্বাচন যেতিয়া পটককৈ শেষ হৈ গ'ল, এতিয়া কৰোণাটো ক'ৰ পৰা আহি গ'ল? আৰু মিডিয়াইতো এইবিলাক ইলেকশ্যনৰ সময়ত দেখুওৱা নাছিল যে কৰোণা আছে, মাস্ক পিন্ধক, সাৱধানতা ৰাখক। ইমান কোৱা নাছিল। কৈ আছিল কৰোণা থকা বুলি কৈ আছিল, সাৱধান হওক। আমিও সাৱধান হৈ আছোঁ। আপোনালোকৰ কথা শুনি আছোঁ, আমি আপোনালোকৰ নিয়মবিলাক মানি আছোঁ। তেতিয়াতো ক'ত কিমানবিলাক আক্ৰান্ত হৈছিল, কি হৈছিল, সেইবিলাকতো একো প্ৰচাৰ কৰা নাছিল। কেৱল নিৰ্বাচনী প্ৰচাৰবিলাকে কৰি আছিল। ক'ত কিমান মিটিং হ'ল, ক'ত কিমান মানুহ হ'ল, নিৰ্বাচনত মানুহটো দেখিছে কেনেকৈ হৈছে ভিৰ। গতিকে যেতিয়া ইলেকশ্যনটো শেষ হৈ গ'ল, তেতিয়া এটাই কথা দেখা আছে, ক'ত কিমান কৰোণা হৈছে, ক'ত কিমান মৰিছে, এইবিলাক কথা দেখাই আছে। কি চৰকাৰ আৰু মিডিয়াৰ লগত কিবা সম্পৰ্ক আছে নেকি? কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব, জাষ্ট মই এটা কথা আপোনালোকক সুধিছোঁ। মই ডাইৰেক্টলি ক'ব যোৱা নাই। আমি এতিয়া এটাই বিচাৰোঁ, অসম চৰকাৰৰ পৰা আছাম পুলিচৰ ইণ্টাৰভিউটো হ'বনে নাই, আৰু যদি হয় কেতিয়া হ'ব,
সেইটো কথা আমি অসম চৰকাৰৰ পৰা বিচাৰোঁ। আৰু মই অসমৰ DGP মাননীয় ভাস্কৰজ্যোতি মহন্ত ছাৰৰ পৰাও জানিব বিচাৰিছোঁ এই ক্ষেত্ৰত তেখেতে কি কয়, কেতিয়া হ'ব বা নহয়।